আমি আজি এখন এফআইআর দিবলৈ কাৰণে আহিছোঁ যেহেতু আমি যোৱাকালিহে গম পালোঁ যে আমাৰ দেৱৰগাঁও সমষ্টিত আণ্ডাৰৰ এটা 14 নং দেৱৰগাঁও এটা ফেক মানে তেনেকা মানে ফেচবুক তেনেকা মানে যোৱা 27 জুনৰ পৰা চলাই আছে কিন্তু আমি এইটো কোনো পৰ্যায়ে আমাৰ নহয় আমি এইটো ভেৰিফিকেশ্যন কৰা হৈ গ'ল আৰু এতিয়া আমি দেখি পাইছোঁ ইয়াত মানে বিপিএফৰ মানুহবিলাকে বিপিএফৰ যিটো আইটি চেল সেই আইটি চেলবিলাকে ভুৱা মানে 14 নং দেৱৰগাঁও তেনেকা মানে এটা ফেচবুক খুলি বিভিন্ন ধৰণৰ আমাৰ শিৱসাৰ আৰু বিভিন্ন আমাৰ পাৰ্টিবিলাকৰ ৱাৰ্কাৰবিলাকৰ আমাৰ কাম কাজ চৰকাৰৰ যিবিলাক কাম কাজ কৰাবিলাকৰ তেখেতসকলে বিভিন্ন ধৰণৰ টলবিলাক কৰি আছে আৰু আমাৰ মানুহবিলাকে মানে ভুল ধাৰণা কৰি আছে যে 14 নং দেৱৰগাঁও সমষ্টিৰ পৰা বিভিন্ন ধৰণৰ মানে চৰকাৰৰ কাম কাজ আৰু যিকোনো শিৱসাৰৰ বিভিন্ন ফটো চটো ভাইৰেল কৰাৰ পিছত আমাৰ মানুহবিলাকে ভাবি আছে যে পাৰ্টিৰ মানুহবিলাকে যে যিটো মানে পাৰ্টিৰ যিটো পেছত দিয়া হৈছে গতিকে সেইবোৰ মানুহবিলাকে ৰং বুজিছিলে কিন্তু আমি সেই বস্তুটো যোৱাকালি ডিচিশ্যন লৈ আলোচনা কৰা মাধ্যমত আজি আমি এখন আমাৰ কোকৰাঝাৰ থানাত আমি সদৰ থানাত মানে এটা এফআইআৰ দিয়া হৈ গ'ল আৰু অতি সোনকালে যিজন মানুহে এই মানে 14 নং দেৱৰগাঁও যি এটা ফেচবুক মানে পেজ চলাই আছে সেই মানুহজনে অতি সোনকালে আমাৰ কোকৰাঝাৰ থানাৰ যিটো অচি মই তেখেতক অনুৰোধ কৰিছোঁ যাতে ইমিডিয়েটলি সেই মানুহজনক ওলাব লাগে আৰু তেখেতক মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আমি এইটো দাবী কৰিছোঁ পাৰ্টি হয় আৰু দেৱৰগাঁও সমষ্টিৰ পৰা আমাৰ এটাই আমি পেজ চলাওঁ যে 10 নং দেৱৰগাঁও বুলি এটা আমাৰ আছে আৰু লগতে আমাৰ দেৱৰগাঁও ব্লক আমি দুইটা পেজ তেনেকৈ চলোৱা হয় গতিকে এই 14 নং যিটো দেৱৰগাঁও যিটো লিখা আছে এইটোতো অলৰেডি মানে একদম মিছা কোনো তেনেকুৱা 14 বুলি তেনেকৈ ক'লে আমিতো চিৰাং দুৱাৰটোহে জনা যায় চবে আপোনালোকে নিশ্চয় চবে গম পায় তো গতিকে আমি সেইটোকে আপিল কৰিছোঁ যে যি মানুহবিলাকে আজি বিভিন্ন ধৰণৰ আমাৰ চৰকাৰে যিবিলাক ভাল ধৰণৰ কাম কাজবিলাক কৰি আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ধৰণৰ আমাৰ কাম কাজ মানে বিটিআৰ অঞ্চলত চলি আছে এইবোৰ মানে কেনেকৈ টল কৰিব পাৰে কেনেকৈ এই মানে তলত লৈ যাব পাৰে বিভিন্ন ধৰণৰ মানে আমাৰ বিপিএফৰ যিবিলাক মানে ৰাজনীতিৰ বিগৰ মানুহবিলাকে আইটি চেলৰ মানুহবিলাকে বিভিন্ন ধৰণৰ ৰং মেছেজটো দি আছে গতিকে মই এইটোকে এলাৰ্ট কৰিব বিচাৰিছোঁ যে আমাৰ মানুহে সদায় এলাৰ্ট হওক কিয়নো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া খুব ধৰণৰ মানে কাম কৰি আছে ভাল ধৰণৰ কাম কৰি আছে আৰু সদায় আমি সেইটো বিচাৰোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া 15-20 বছৰলৈকে তেখেতে সদায় বিটিআৰ অঞ্চলত মানে CM হৈ থাকক আৰু তেখেতে যেতিয়ালৈকে CM হৈ থাকিব তেতিয়ালৈকে আমাৰ কোকৰাঝাৰ বা আমাৰ বিটিআৰ 4টা জিলাত সদায় শান্তি সদায় হৈ থাকিব আৰু ডেভেলপমেণ্ট আপোনালোকে দেখিব নিশ্চয় আপোনালোকে দেখিছে যে এতিয়া আমাৰ দুৰাণ খাবৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বিটিআৰ অঞ্চলত যিমান অফিচিয়েলি হওক আমাৰ যিমান পাৰ্টি ৱাৰ্কাৰবিলাক হওক চবে মানে এংগেজত কাম কৰি আছে এনেকুৱা মুহূৰ্ত সময়ত যে যোৱাকালি পৰহি আমাৰ এটা প্ৰগ্ৰাম হৈছিলে য'ত আমাৰ চিফ মহোদয়ে যিটো মানে ব্লাড ডোনেশ্যন দিয়া হৈছিলে সেইটোক লৈ তেখেতসকলে মানে আমাৰ যিটো মানে আমাৰ ফেচ খুলি পেলাই তেখেতসকলে আমাৰ চিফ ছাৰক মানে ৰেপ মানে তেনেকুৱা এটা মানে পষ্ট তেখেতসকলে মানে আপলোড কৰা হৈছে আৰু আমি দেখিছোঁ তাত মানে বিভিন্ন ধৰণৰ যোৱা তেখেতসকলে 27 জুনৰ পৰা লৈ আজিলৈকে মানে যোৱাকালিলৈকে তেখেতসকলে বিভিন্ন ধৰণৰ তেখেতসকলে আমাৰ UPPL দলৰ মানে কিছুমান মানে গোটেই লগো চগো লৈ যিটো আমাৰ যিমান আমাৰ কিবা আছে এইটো লৈ পেলাই তেখেতসকলে ৰং এটা মানে ফেচবুক খুলি পেলাই চলাই আছিলে আৰু সেইটো আমি তদন্ত কৰিবৰ কাৰণে আমি আমাৰ অচিত মহোদয়ক আমি অনুৰোধ কৰা হৈছে আৰু অলৰেডি এতিয়া আমি এফআইআৰ এখন দিয়া হৈছে ইমিডিয়েটলি একশ্যন হ'ব বুলি আমি আশা কৰিছোঁ পাৰ্টি হয় আৰু আমি ভাবিছোঁ যে এনেকুৱা মানুহবিলাকে যাতে ছাইডত হ'ব লাগে বেলেগ মানে যদি ইমান হিমত যদি আছে তেখেতসকলে নিজৰ ID দি খুলি পেলাই তেখেতসকলে পষ্ট কৰক কিন্তু বেলেগ ID লৈ পেলাই বেলেগ ৰং মানে মেছেজ লৈ পেলাই তেনেকুৱা যদি কৰি থাকিলে আমাৰ সমাজখন খুব বেয়া পৰি যাব গতিকে মই সেইটো অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ মানুহবিলাকে সদায় এলাৰ্ট থকাটো ভাল আৰু আপোনালোকে এইটো চাব আজিৰ পৰা যে 14 নং যিটো দেৱৰগাঁও যিটো ফেচ আছে এই ফেচটো আমাৰ নহয় ট'টেলি আপোনালোকক আমি আজিৰ আমি আপোনালোকৰ মিলিটাৰী ইণ্ডিয়াৰ থ্ৰুদি আমি জনাব বিচাৰিছোঁ সেই বস্তুটো ট'টেলি আমাৰ নহয় আমি আশা কৰিছোঁ যে আপোনালোকে আজিৰ পৰা এই বস্তুটো কোনো নাচায়